নৈচাপৰি বহাগৰ বালাগি কহুৱা বনহালিছে বিহুৰে তলিতে আমাৰে নাচনি উলাহতে নাচিছে। সকলোকে স্বাগত জনাইছো 10:30 বজাত। মই এঠাইৰ পৰা খুব জুম হৈ আছে ইয়াতে পুৰা মানুহবিলাকে ফটো সেশন ইফালে ডন আছে। মই জাষ্ট আহি পাইছো আৰু ভিডিঅ'টো আৰম্ভ কৰিছো। ডন কিহৰ কাৰণে আহিছে কি আহিছে এই ৰাতি 11 বজাত লখিমপুৰ পাৰ্কত কি কৰি আছা? একদম বহুত বেছি ভাল লাগিছে। আমাৰ দৰঙতে মানে নয়নতৰা 2024 আহি আছে। কাৰণ আমি যিটো জেনেৰেশ্যনত আছিলোঁ তেতিয়া CDDCৰ কাৰণে বহুত বেছি মানে গুৰুত্ব দিছিলোঁ। তেতিয়া মৰমজান জানমণি কিবা কিবি চলি আছিল। বিহুৰ ফিলিংছ লৈ পেলাই কি এখন সুন্দৰ মানে ছবি বনাইছে আমাৰ প্ৰাঞ্জলহঁত আছে ধুনীয়াকৈ। আজি ইনভাইট কৰিলে আহি গ'লোঁ, ভাল লাগিলে। আৰু ধুনীয়া এটা গীতো আছে মানে বিহুগীত, সকলোৱে ইউটিউবত চালে মানে পাব আৰু একদম ভাল লাগিল। থেংক ইউ। বাকী এইবিলাক চব আছে হা। ঘৰৰ মানুহকেইটা লৈছে নেকি? নাই লৈ অহা নাই, মই চিংগল আহিছোঁ। কইনা এতিয়া বাহিনী ধৰিব এটা লগত উঠছোঁ, কিন্তু দেখা পালি ভাবো ক'ত আছে সোমাই বেলেগি। কিন্তু বেলেগ সেইবিলাক নিগেটিভ বাদ দি কিন্তু নয়নতৰা 2024 চাব লাগে মোৰ মানে অনুৰোধ আৰু এইফালে চব আছে, চবে হাই কৰি দিয়া এটা তাৰপিছত বিজয় এইফালে আছে আমাৰ। তাৰপিছত এয়া নিত্যা মনমৰমী প্ৰাঞ্জলদাই কোৱা অলপ কি ক'ম আৰু নয়নতৰা 2024 বুলি এখন বিহু ফিল্ম কৰিছোঁ APS দৰং ইউটিউব চেনেলত। আপোনালোকে সকলোৱে মৰম দিব বুলি আশা ৰাখিছোঁ। নাজানো কি কৰিব পাৰিছোঁ, আপোনালোকে চাই উঠি পেলাই কমেণ্ট দিব। যদি বেয়া হৈছে সেইটোও আঙুলিয়াই দিব, কাৰণ আমি আগলৈকে শুধৰাবৰ কাৰণে চেষ্টা কৰিম। লগত আমাৰ বিজয় আছে, থেংক ইউ চিনেমাটোগ্ৰাফী একদম বিজয় মৰমৰ ভাইটি। কোৱা কি ক'বা? সকলোকে আমাৰ নয়নতৰা 2024খন চিনেমাখন চাব বুলি আশা ৰাখিল আৰু সকলোৱে আমাক ছাপোৰ্ট কৰি যাব, আমি যাতে আৰু নতুন নতুন কামবিলাক ভালদৰে কৰিব পাৰোঁ। একদম ধুনীয়াকৈ দিব। মই অহাত দেৰি হ'ল, মই গুৱাহাটী গৈছিলোঁ। দিনৰ ভাগত এখন নাটকো আছিল, নাটকখন আপোনালোকে ইতিমধ্যে চালে বাৰু। হ'লেও আহিছে যে সেইটোৱে আমাৰ কাৰণে বহুত ডাঙৰ কথা। একদম বহুত কষ্ট কৰি আহিছোঁ। একদম ভিডিঅ'ৰ ফালে যাম এতিয়া। কোৱা মৰম লাগে ৰাজু আমাৰ ডন গোটেইখিনি আপোনালোকে চাই আছে, আপোনালোকৰ মৰম লাগে বাছ সেইখিনি। আৰু আমি কি কৰিব পাৰিছোঁ নাজানো দেই, হয়তো ভুলো হ'ব পাৰে। মই অহাত দেৰি হ'ল, এইফালে পুৰা খানা চলি আছে। ছাৰ কি দেৰিকৈ খাইছে নেকি নে সোনকালে খালে? ভোক লাগিছে নেকি? মানে যে হাই কৰি একবাৰ পঢ়ছে সুন্দৰ পৰিৱেশ, সুন্দৰ আতিথ্য, জুইৰ আড্ডা। ভাতত কোনে কোনে বহি আছে চবে একদম একবাৰ চাই দিয়ে চলি ইয়াত। কি খবৰ? ভাল ভাল বঢ়িয়া। এই এতিয়া ভাতৰ কাঢ়ি পাই গান গাব দিবা নোৱাৰে। চিন পাইছো ভাতৰ কাঢ়ি পাই তহঁতক গান গাব বিহু মাৰিব দিব নোৱাৰে। নাচা কিয়া দে এইয়া লাগিলে মজা খাই দিয়ক বঢ়িয়া। কি খবৰ? বঢ়িয়া আছো ভালে। মই হাত দেৰি হ'ল মানে উপায় নাই, গুৱাহাটী গৈছিলোঁ। খবৰ কি? এই গুটি এইবিলাক ভাল চৰিত্ৰ ধুনীয়াকৈ চবে এক্টিং কৰিছে আৰু চবে খোৱাত ব্যস্ত। আৰু এইফালে বহিলে মই বহো মানে গোটেইখিনি সংগীতৰ পৰা আদি কৰি গোটেই গানটোৰো যিখিনি মিউজিক একদম গুঞ্জন খুব ধুনীয়া মিউজিচিয়ান। কি ক'ম আৰু কথা কোৱা মানুহ নহয় মই ইমান ৰুমৰ ভিতৰত সোমাই থকা মানুহ, কামৰ মানুহ কাম কৰিলে মই চব কথা ক'বলৈ মই একদম জিৰ'। একদম গুঞ্জনক শুভকামনা জ্ঞাপন কৰিছোঁ। তোক কি মই এটা বিহু নাচবা দিম নেকি ইয়াতে? হা তোক এটা বিহু নাচবা দিম মই? আজি মানে বহাগৰ মাহটো ঘূৰি মুখখন বেয়া চলে। এটা কথাই বেয়া লাগিছে, বহুত দেৰিকৈ আহিছে। ইমান সময় আমাৰ ইণ্টাৰভিউ লৈ আছে ৰাজু, এতিয়া আমি ৰাজুৰ লগ বহুত দেৰি কৰিছে মানে। আটাইতকৈ ডাঙৰ কথা 1 নম্বৰ কথা এইটো। তুমি কোৱা তোমাৰ অনুভৱ কেনেকুৱা? নয়নতৰা 2024 APS দৰঙত আহি আছে। চাব অনুভৱ আছে, খুব অনুভৱ বহুত ধুনীয়া। আৰু মানে এনেকে এই কি হয় বলিকা বকৰা ময়ে হৈ গ'লো শেষত। মানে মই এটা কথা কওঁ,
মোৰ চেনেলৰ জৰিয়তে মই দেৰিকৈ আহিলোঁ এতিয়া 10:30 বাজি গ'ল আৰু ইমান সময়লৈ মানে আছে মানুহবিলাক আৰু আহি কিনে মই ভাবিছিলোঁ কোনোবা কাৰোবাক নাপামে নেকি কিন্তু চবকে পাইছোঁ চব ৰৈছি আৰু বিশেষকৈ খানাটো দেৰি হৈছে আৰু সেইকাৰণে মোক ভাল হৈছে যে খানা বঢ়িয়া খানা একদম খানা কেনেকুৱা হৈছে বঢ়িয়া হৈছে বঢ়িয়া খানা বঢ়িয়া হৈছে খানা বঢ়িয়া হোৱাৰ কাৰণে প্ৰাঞ্জলক নম্বৰ দিব লাগে কাৰণ ই যোগাৰ কৰিছে মই নহয় গোটেই টিমে ঠিক আছে মই নহয় দেই ঠিক আছে অহা বছৰ প্লেনিং কি তোৰ অহা বছৰ চাগে দৰঙী শুভকামনা জ্ঞাপন কৰিছোঁ থেংক ইউ একদম আমাৰ মৰমৰ বিহুৱা এইবিলাক ভাত খাম প্ৰথমতে মাংস আনিব খাব তেৰি মুগা ফচাই ইমান দেৰি কি খাম ৰ নাচনী উলাহতে নাচিছে মৰমৰে দিঘেৰে চেনেহৰ বাণীৰে নাচনী বৈচনে ফুল গামোচা মোকে হেনো পিন্ধাবলে থেংক ইউ খুব ভাল লাগিল বহুত দিন পিছত লগ পাই কিনে এয়া শ্ব' হৈ গ'ল শ্ব' হৈ যোৱাৰ পিছত মই দেখিলোঁ দেৰিকৈ আহি পালোঁ এয়া প্ৰিমিয়াৰ মানে কি আৰু মই টেবলেটত চাই আছোঁ আপোনালোকে চাব পাৰিব এতিয়া প্লে' কৰি নিদিওঁ চব শেষ হোৱাৰ পিছত ভাঙা সভাত মই আমি ৰাউডি আছোঁ আৰু এতিয়া ঘড়ীত সময় হ'ল 1 আৰু আমি চব যোৱাৰ পিছত চবকে এনেকৈ ৰখি আছোঁ মানে চবকে ৰখি থকা নাই চব যোৱাৰ পিছত আমি মানে বহুত সময় ধৰি কথা পাতিলোঁ বহুত আলোচনা কৰিলোঁ আৰু এয়া প্ৰাঞ্জলে বস্তু শেষত মানে সামৰি আছে বিষ্ণুৰ ৰাভা এতিয়া সময় কিমান আমাৰো পৰিৱেশ কি হৈছে আপোনালোকে মৰম দিব নয়নতৰা 2024 অহাকালি মানে ভিডিঅ'টো কেতিয়া আপলোড হ'ব আহালে দুপৰীয়া আচ্ছা আজি 4 বজাত মানে আবেলি 4 বজাত আমাৰ নয়নতৰা 2024 আহিব আপোনালোকে আটাই মৰম দিব বুলি আশা ৰাখিছোঁ আমাৰ ৰাজুৱে অভিনয় কৰিছে আৰু আমাৰ বহুকেইজন ল'ৰা ছোৱালী ইয়াত জড়িত হৈ আছে আৰু বহুতখিনি এমাহ জোৰা এটা কষ্টৰ অন্তত এই ফিল্মখন ওলাইছে অকণমান চাই পেলাই আপোনালোকে মৰম দিব বুলি আশা ৰাখিছোঁ একদম বহুত ভাল লাগিলে আৰু এয়া বিজয় যাৰ বিজয় কিয় বোলেগা তুম এতিয়া ৰাতি হ'ল বহুত আজৰি কৰোঁ ঘৰত সকলোবোৰ গ'ল আমি অকল 3জনে আছোঁ একদম চাব একদম আৰু সকলোৱে মৰম দিব আৰু এইখিনিলৈকে ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিলে আৰু সকলোৱে নয়নতৰা চাওক আজি 4টা বজাত আহি আছে আমাৰ চকুবিলাক সৰু সৰু হৈছে টোপনি আহিছে সকলোৰে তো বাই বাই সদায় হাঁহি থাকক সুস্থ থাকক